পদত্যাগ কৰিব নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো পীযুষ হাজৰিকাৰ মতে চৰকাৰ বিফল হৈছে। পীযুষ হাজৰিকা চৰকাৰী পক্ষৰ এজন মন্ত্ৰী হৈ চৰকাৰৰ পৰা বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায়। চৰকাৰক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়, দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। যিখন দেশত দেশৰ জনসাধাৰণে চৰকাৰৰ ওপৰত আস্থা ৰাখে যে আমি ন্যায় পাম, তেনে স্থলত চৰকাৰী পক্ষই এজন ব্যক্তিৰ ন্যায়ৰ বাবে আন্দোলন কৰিছে ৰাজপথত। বিজেপি চৰকাৰখনে নিজে নিজৰ বিৰোধিতা কৰি আছে। পীযুষ হাজৰিকা সন্তুষ্ট নহয় চৰকাৰৰ কাম কাজক লৈ, সেইবাবে বাধ্য হৈ চৰকাৰৰ পৰা বিচাৰি আছে পীযুষ হাজৰিকাই জুবিন গাৰ্গৰ ন্যায়। এতিয়া অনুমান কৰি চাওক, চৰকাৰখনে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা আৰম্ভ কৰি ন্যায় পৰ্যন্তলৈকে কেনেধৰণৰ কাম কাজ কৰি আছে, য'ত নিজৰ মন্ত্ৰীয়ে চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হৈছে। তেনেস্থলত দেশৰ আম জনসাধাৰণে চৰকাৰৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰাটো স্বাভাৱিক কথা। যদি আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত চৰকাৰৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।